নমস্কাৰ। কবিতাৰ শিৰোনামা আধৰুৱা প্ৰেম, কথা লক্ষ্যজ্যোতি সন্দিকৈ আৰু আবৃত্তি উত্তম গগৈ। আধৰুৱা প্ৰেম। কেতিয়াবা মনত পৰে কেনেকৈ ক্লাছত তোমাৰ ফালে চাই থাকোঁতে মোৰ ৰোল নাম্বাৰ পাৰ হৈ গৈছিল। এতিয়া ভাবিলেই বৰ হাঁহি উঠে। সঁচাই বৰ হাঁহি উঠে অ'। কেনেকৈ তোমাৰ হাঁহিবুৰা মুখখনিয়ে মোৰ মন মুহিছিল। তোমাক চাই মোৰ হিয়া জোৰ পৰিছিল। নাজানো এয়া প্ৰেম নে আন কিবা। বৰ মন আছিল তোমাৰ হাঁহিটো ওচৰৰ পৰা এবাৰ চোৱাৰ। আৰু কি জানা, তোমাক ভাল পাওঁ বুলি সকলোৰে আগত চিঞৰি চিঞৰি ক'বলৈ বৰ মন আছিল মোৰ। কিন্তু বহুত ভয় লাগে, কিজানি তুমি মোৰ পৰা আঁতৰি যোৱা। ওৱান চাইডেড লাভ। বহুদিন হৈ গ'ল তোমাক দেখা নাই। হয়তো তুমি অন্য কাৰোবাৰ লগত বহুত হেপী আছা, আৰু নাথাকিবানো কিয়, এয়াইতো বৰ্তমানৰ স্বাভাৱিক। কিন্তু মোৰ উৰণীয়া মন এতিয়াও উৰি যায় তোমাৰ ওচৰত। কেতিয়াবা ফেচবুকত, কেতিয়াবা ইনষ্টাগ্ৰামত তোমাৰ নাম টাইপ কৰি চাৰ্চ কৰোঁ। এয়াই হয়তো প্ৰেম, আধৰুৱা প্ৰেম। আধৰুৱা, সঁচাই আধৰুৱা হৈ থাকিল মোৰ প্ৰেম। ব্যস্ততাৰ মাজতো লিখিলোঁ এই কবিতা। হয়তো তুমি শুনিলে তোমাৰ বহুত হাঁহি উঠিব, কিন্তু কি কৰিবা, এয়াই যে সত্য মোৰ আধৰুৱা প্ৰেমৰ।